ফ্ৰেণ্ডছ, আজি ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই যাব সকলোকে। আৰু আমি ধুনুৱে মই কিবাকিবি আনিলোগৈ আৰু আমি জাতিলাও আনিব গৈছিলোঁ। এই ওচৰৰে মানুহ এঘৰক ক'লোঁ, জাতিলাও বোলো পাৰি থৈ দিবা, ঘৰৰ জাতিলাও খাই ভাল লাগিব আনিমগৈ। সিহঁতি গৈ দোকানত দি দিলেগৈ। আকৌ দোকানৰ পৰা আনিছোঁগৈ। এইবোৰকে কৰি ফুৰিছোঁ আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব সকলোলৈ হাই ফ্ৰেণ্ডছ, আজি হৈছে লক্ষী পূজা। কালি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। জাতিলাও আনিব গৈছিলোঁ দোকানৰ পৰা। সেইখিনিকে ৰাস্তাত আহি থাকোঁতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু তাৰপিছতে ভিডিঅ' কৰাই নহ'ল। আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আজি হৈছে লক্ষী পূজা। এতিয়া সময় 2টাই বাজিবই হ'ল। ঘৰ দুৱাৰ চাফ চিকুণ কৰি সকলোখিনি কৰা হৈ গ'ল। আৰু এতিয়া আহিছে আমাৰ ঘৰলৈ আলহী মানে ওচৰৰ বন্ধুনি। মই যে এদিন গৈছিলোঁ বুলি কৈছিলোঁ, সিহঁতি আহিছে। মই সিহঁতক আজি বনাওঁ বুলি ভাবিলোঁ অ'টছ আৰু চুজি। গধূলিলৈ পায়স দিয়া হ'ব, কিন্তু সিহঁতেতো গধূলি আকৌ নাহে নহয় জানো, নিজৰ ঘৰত চাকি বন্তি জ্বলাব লাগিব। সেইকাৰণে মই এতিয়াই ভাবিলোঁ সিহঁতক কিবা এটা খুৱাই পঠিয়াওঁ। ভাতটো অলপ দেৰিকৈ যোগাৰ কৰিম নেকি, নিৰামিষকৈ। তাৰপিছতে এতিয়া অ'টছ আৰু চুজি বনাইছিলোঁ, বাঢ়ি লৈছোঁ, দেখুৱাই দিছোঁ। আৰু সকলোলৈকে লক্ষী পূজাৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে ঘৰলৈ ধন ধান উপচি পৰক, সকলোৱে লগত লক্ষীয়ে লগ তাকে কামনা কৰিছোঁ। এয়া বাঢ়ি লৈছোঁ দেই গোটেইখনলৈ। আঠ ভাগ হৈছে আৰু আমাৰ ঘৰলৈ এজনী লক্ষী আহিলে দেই। আজি লক্ষী পূজাৰ দিনা আমাৰ ঘৰলৈ লক্ষী আহিলে এজনী, হয় নাই? হয় নহয় লক্ষী? অঁ হয়, এইটো লক্ষা, এজনী লক্ষী খাদ্যমন্ত্ৰী হেনো। এজনী কস্তুৰী মাহীয়েক, এয়া আইতা কোলা আদি বুলি কৈছিলোঁ যে এদিন। এজনী আমাৰ বন্ধুৱনী, পুৰা লৰা লৈ আছে। এইফালে মা, চবেই খাব লৈছোঁ আৰু এয়া লক্ষী পূজাৰ পায়স বনাই আছোঁ দেই। লক্ষী পূজাৰ পায়স বনাই আছোঁ। এইফালে নাৰিকল দি দিছোঁ। লক্ষীমাই নাৰিকল দিলে বোলে অলপতেই সন্তুষ্ট হয়, সেইকাৰণে নাৰিকল অলপো মানে মিঠা দি দিছোঁ আৰু আমি পায়স খাব লৈছোঁ আৰু দেই। আমি পায়স খাব লৈছোঁ আৰু ধুনু খাব লৈছানে? খালোৱে খাব পাৰিলে এনেকৈয়ে আজিৰ ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। আৰু যদিহে চাই ভাল পালে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।